সকলোকে মোৰ চেনেল ট্ৰাইবেল ট্ৰেডিশ্যনলৈ পুনৰবাৰ আদৰণি জনাইছোঁ আৰু আজি মই আহিছোঁ পথাৰলৈ। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। আৰু এয়া পথাৰত আহিয়ে কঠীয়া তুলিবলৈ লাগি গ'লোঁ। পথাৰত কাম কৰাটো মোৰ বহুত পুৰণি অভ্যাস। ঘৰত এনেই বহি থকাতকৈ বৌহঁতৰ লগত আহি বৌহঁতক অলপ সহায় কৰি দিছোঁহি। আৰু লগতে আপোনালোকক এটা গান শুনাম। গানটো মোৰ মাহীয়ে গাইছে। গানটো শুনি আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বকুল ফুলৰ দৰে জোনাকৰ পখী উৰে, বকুল ফুলৰ দৰে জোনাকৰ পখী উৰে, এন্ধাৰে এন্ধাৰে বকুল ফুলৰ দৰে, বকুল ফুলৰ দৰে জোনাকৰ পখী উৰে, বকুল ফুলৰ দৰে জোনাকৰ পখী উৰে, এন্ধাৰে এন্ধাৰে বকুল ফুলৰ দৰে, নীলিমাৰ আঁচলৰে টোপে টোপে, নীলিমাৰ আঁচলৰে টোপে টোপে, চকু পানী সোঁৱৰে, বকুল ফুলৰ দৰে মনৰ নিজানত, বকুল ফুলৰ দৰে মনৰ নিজানত, অকলহৰে অকলহৰে বকুল ফুলৰ দৰে, এইখিনি বন্ধা হৈ গ'ল। আৰু এতিয়া কঠীয়াখিনি পালি হ'বলৈ দুদিনৰ কাৰণে এনেদৰে থৈ দিম। আৰু আজি আহিছোঁ ৰুবলৈ। কঠীয়া তোলা দুদিনৰ পাছত ৰুবলৈ আহিছোঁ। আৰু পথাৰৰ মাজেৰে এখন নৈ আছে, চাওকচোন খুব ধুনীয়া হয় নৈখন। আৰু নৈ সিপাৰে আছে আজি ৰুব লগা পথাৰখন। আৰু পথাৰত আহি দাদাই ভাত খোৱাৰ সময়খিনি অলপ ট্ৰেক্টৰে হাল বাই সহায় কৰি দিলোঁ। বছৰৰ প্ৰথম বোজাটো এয়া ল'বলৈ লৈছোঁ। বকুল ফুলৰ দৰে জোনাকৰ পখী উৰে, বকুল ফুলৰ দৰে জোনাকৰ পখী উৰে, এন্ধাৰে এন্ধাৰে বকুল ফুলৰ দৰে, বকুল ফুলৰ দৰে জোনাকৰ পখী উৰে, বকুল ফুলৰ দৰে জোনাকৰ পখী উৰে, এন্ধাৰে এন্ধাৰে বকুল ফুলৰ দৰে, নীলিমাৰ আঁচলৰে টোপে টোপে, নীলিমাৰ আঁচলৰে টোপে টোপে। আৰু এতিয়া আমাৰ সময় হৈছে চাহ খোৱাৰ। এয়া চাহ সকলোৱে খাই লৈছোঁ।
আৰু এয়া আজি ৰুবলৈ দিয়া 5 বিঘা মাটি ৰুই আজৰি কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি জনোৱাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই দিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।